খ খ ঠিকছে খ তোমাৰতো অভ্যাস হৈ গৈছে ঘৰত বহি বহি ফ্ৰীতে পোৱা খানা খোৱাৰ বাহিৰত যে জব চব বিচাৰিবা নৰে ঘৰৰ পৰিস্থিতি দেখি মোৰ এনে আন লাগছি বাহিৰত যে ময়ে জব বিচাৰো মই বাহিৰত যে ইনকাম কৰিম আৰু মোৰ পইচাৰ ওপৰত আৰামছে ঠেং পাইকে বহি খাই থাকিলি হ'ল ঘৰত শুনা জুমি মাত্ৰ 2 মাহ হ'ল মোৰ ঘৰত বহিবাৰ আৰু এনেও নহয় যে মই জব চব বিচৰা নাই মইতো জব বিচাৰিয়ে আছো কিন্তু নাপলি কি কৰিম আৰু এনেও নহয় যে মই জব নাপামে একদিনতো পামে ন মোৰ এনে আন লাগছি তুমি গোটেই জীৱন ঘৰতে এনেকে বহি বহি খাই থাকিবা আৰু তুমি বাহিৰত যাই জব নিবিচাৰ বাহিৰত যে টাইম পাছ কৰি আহ তুমি লগৰ লগত আড্ডা মাৰি আজি মোৰ বেয়া দিন চলি আছে আৰু তুমি সাপোৰ্ট কৰা নাই কিন্তু যেতিয়া মোৰ ভাল দিন চলি আছিল মোৰ যেতিয়া জব আছিল তুমি বিচৰা প্ৰত্যেকটা বস্তুৱে মই আনি দিছিলো তোমাৰ মনত আছে না মনত কৰাচোন এবাৰ যিটো অনলাইনত একযোৰ মোৰ কাৰণে ড্ৰেছ চাইছিলো মজা লাগছে ড্ৰেছযোৰ মই অৰ্ডাৰ দিম আজি হয় নেকি তোমাৰ যদি ভাল লাগছি তেনেহলে দি দা তুমি কিন্তু পেমেন্টটো কৰি দিবা লাগিব পইচা কাৰ কাৰণে ইনকাম কৰছো তোমাৰ কাৰণে ন সঁচাই থেংক ইউ জুমি জুমি তোমাক আজি ইমান ফোন মাৰি আছো ফোনটো দেখোন সুইচ অফ পাই আছো তুমি গম পোৱা নাই কালিৰ পৰা যে মোৰ মোবাইলটো বেয়া হৈ আছে বেটাৰীটো বেয়া হৈছে চাগে হয় নেকি এটা কাম কৰা হেতু মোবাইল এনেও বহুত পুৰণা আছে পৰহি মোৰ স্যালাৰি হ'ব আমি দুয়ো যাই কেনে এবাৰ এটা তোমাৰ কাৰণে আইফোন আনিম আইফোন মোক দিবা তুমি ও মাই গড মোৰ বিশ্বাস হোৱা নাই তুমি যে মোক আইফোন গিফ্ট দিবা থেংক ইউ সো মাচ জুমি কিছুমান মানুহে সঁচা কথাই কৈ গৈছে মানুহৰ মূল্য বেয়া সময়তহে বুজি পোৱা যায় আজি মোৰ বেয়া সময় চলি আছে গতিকে আজি মোৰ কোনো মূল্য নাই ইয়াৰ আগত কিমান দিন মোৰ বেয়া দিন গেছি মইতো তোমাক কোনোদিন কোৱা নাই যে বাহিৰত জব কৰা ঘৰ চলাৰ কাৰণে পইচা ইনকাম কৰা বা তোমাৰ ঘৰৰ পৰাই পইচা আনা মইতো এগলাখান কোনোদিন কোৱা নাই ঘৰখনতো ময়ে চলাই আছো আৰু আজি নহয় কালিতো জবটো পামে কিন্তু তুমি এটাই বকি থাকা যে মই ফ্ৰীতে ঘৰত বহি ৰুটি খাই আছো তোমাক পইচা লাগে ন ঠিক আছে মই যেনকে হ'লেও তোমাক পইচা আনি দিম লাগালি মই তাৰ কাৰণে হাজিৰা কৰিব যাম আৰু যেইটাকলৈকে মোৰ হাতত পইচা নপৰে তেইটাকলৈকে মই তোমাৰ ওচৰত ঘূৰি নাহোঁ